ডুমডুমা ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাই অসম চাহ জনজাতি ছাত্ৰ সন্থা ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হৈছে ডুমডুমা খেলপথাৰত। লগতে গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। লগতে ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়া সংগীতেৰে সুৰ জনাব জুবিন গাৰ্গে। তো গাইজ চাইছে না, আমি এতিয়া ডুমডুমা গৈ আছোঁ। এতিয়া এইটো গাড়ীত উঠিলোঁ। এতিয়া আমি গাড়ী উঠিম, তাৰপাছত আমি যাম। উঠি গ'লোঁ গাড়ী উঠি গ'লোঁ। এতিয়া যাম, আমি ওলামেই আমি এতিয়া। চাহ ধুনীয়া ইমান। আমি নামিলোঁ। এতিয়া নামি এতিয়া গৈ আছোঁ তাতে। ডুমডুমা পাই গ'লোঁ। গাড়ীখন নামি আমি তাতে গৈ আছোঁ। এতিয়া তাতে গৈ আছোঁ। এইটো এতিয়া আমি তাতে গৈ আছোঁ। এইটো যিটো আছে পামেটো আৰু এটা গেট আছে। এইটো চাহ ধুনীয়া চাওক গাইছ, এইটো চাওক ইমান ধুনীয়া লাগিছে চাবলৈ। এইটো সোমালোঁ এতিয়া আমি। এইটো চাওক, এইটো চাওক, এইটো গেটটো সজাই দিছে, লিখাই আছে এইটো গেটটোত ৭৬তম সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বুলি ওপৰত লিখাই আছে। আৰু লিখাই আছে। চাওক গাইছ, হাতী আহিছে। এইটো চাওক ইমান ধুনীয়াকৈ হাতী আহিছে। এইটো চাওক, হাতীও আহিছে। এইটো চাওক, এইটো চাওক শোভাযাত্ৰা কৰিব চাওক, সেইকাৰণে হাতী আহিছে। এইটো চাওক শোভাযাত্ৰা কৰিবৰ কাৰণে মানে মানুহকেইটা ভিৰ লাগি চব চাইছে না। এইটো ইমান ধুনীয়াকৈ হাতী এইটো থিয় আছে যাবলৈ, শোভাযাত্ৰা কৰিবলৈ যাবলৈ থিয় আছে। এইটো চাওক শোভাযাত্ৰা কৰিব। এতিয়া শোভাযাত্ৰা যাব, শোভাযাত্ৰা কৰিবলৈ যাব। এতিয়া আমি আহিলোঁ আৰু লগ পাই গ'লোঁ শোভাযাত্ৰা কৰিবলৈ। ধুনীয়াকৈ শোভাযাত্ৰা কৰিবলৈ থিয় আছে মানুহজন, ধুনীয়াকৈ থিয় আছে। ভাল লাগিছে চাই। ধুনীয়া পৰিৱেশ আছে, ধুনীয়া পৰিৱেশ মানুহকেইটা আহিছে চাবলৈ। দূৰ দূৰণিৰ পৰা আহিছে ডুমডুমা চাহ বাগিচাত আহিছে খেলপথাৰত। এইটো চাহ সাজ পোছাক পিন্ধি আহিছে, ৰং বিৰংগী সাজ পোছাক পিন্ধি আহিছে। অনেক ৰং বিৰংগী সাজ পোছাক পিন্ধি আহিছে। অনেক গোষ্ঠী আহিছে সাজ পোছাক পিন্ধি, অনেক গোষ্ঠী। এইটো চাওক ধুনীয়াকৈ সাজ পোছাক পিন্ধি এতিয়া প্ৰচেছন কৰিব যাব আহিছে। এইটো চাওক ধুনীয়া লাগিছে, ধুনীয়া। এইটো চাওক ধুনীয়া লাগিছে। এইটো আৰু এটা ৰং বিৰংগী সাজ পোছাক পিন্ধিছে। এইটো চাওক, এইটো চাওক, এইটো ধুনীয়াকৈ চাওক কিমান ধুনীয়া লাগিছে চাবলৈ। ধুনীয়া পৰিৱেশ। এইটো চাওক ইমান ধুনীয়া পৰিৱেশ। ঢোল লৈ আহিছে ঢুলীয়াখিনি। এইটো চাওক ঢোল লৈ আহিছে ঢুলীয়াখিনি ধুনীয়াকৈ। অনেক গোষ্ঠী আহিছে চাবলৈ। ডুমডুমা চাহ বাগিচা খেলপথাৰত আহিছে। এইটো চাওক ধুনীয়া লাগিছে চাবলৈ। চাওক এইটো চাওক, এইটো চাওক ঢোল লৈ আহিছে। এইটো ঢোল ইমান ধুনীয়াকৈ বজাইছে। এইটো নাচি আছে চাওক, ভাল লাগিছে চাওক। ইমান ধুনীয়া পৰিৱেশ গাইজ, মিছ নকৰিব গাইজ, ভাল লাগিব। ইমান ধুনীয়া লাগিছে চাবলৈ। এইটো চাওক প্ৰচেছন কৰিব গৈ আছে এতিয়া, শোভাযাত্ৰা কৰিব গৈ আছে। এইটো চাওক ধুনীয়াকৈ গৈ আছে। এইটো চাওক তো গাইজ চাইছেনে, ইমান ধুনীয়া লাগিছে। এইটো চাওক গেটটো ইমান ধুনীয়া সজাই দিছে, ল'ৰাটো ইমান ধুনীয়া সজাই দিছে। এইটো চাওক ল'ৰা ছোৱালী আহিছে, স্কুল ড্ৰেছ পিন্ধি আহিছে ইয়াত, ভাল লাগিছে। এইটো চাওক ইমান ধুনীয়া লাগিছে চাবলৈ, ধুনীয়া লাগিছে, ভাল লাগিছে, সুন্দৰ লাগিছে চাবলৈ। সুন্দৰকৈ সজাই দিছে, ধুনীয়াকৈ সজাই দিছে। এইটো চাওক ফটো তুলিবলৈ ধুনীয়াকৈ সজাই দিছে। এইটো ইমান ধুনীয়া লাগিছে চাবলৈ। এইটো চাওক ভাল লাগিছে চাবলৈ, ইমান ধুনীয়া সজাই দিছে। ইয়াত পতাকা উত্তোলন চৰিত্ৰখন আছে, ইয়াত সজাই বনাই দিছে। এইটো চাওক ধুনীয়াকৈ আৰু ল'ৰা ছোৱালী ফটো তুলিবলৈ বনাই দিছে। ধুনীয়া লাগিছে, সৰু নিচিনা বনাই দিছে। চাওক ধুনীয়া লাগিছে চাবলৈ। এইটো চাওক ধুনীয়া লাগিছে।
ধুনীয়াকৈ বুজাই দিছে ভাল লাগিছে চাবলৈ ইমান ধুনীয়াকৈ বুজাই দিছে আৰ্টছাৰ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস জনজাতি ছাত্ৰ সন্থা তো গাইজ আমি শোভাযাত্ৰা কৰি আহি গ'লোঁ শোভাযাত্ৰা কৰি আহি আমি লাইন পাতিলোঁ ইমান দীঘল লাইন চাইছে না ইমান দীঘল লাইন মানুহকেইটা লাইন পাতি আছে অকণমান ৰ'ব লাগিব ভাত খাবলৈ অকণমানতো ৰ'ব লাগিব ইমানগাল মানুহ আছে সেইকাৰণে আৰু সুবিধা নিচিনা কৰি দিছে আমি লাইন পাতিছোঁ এতিয়া ধুনীয়াকৈ লাইন পাতিছোঁ আমি এতিয়া পামেই লাইনটো চাইছে না ইমান দীঘল লাইন আছে চাওক দীঘল লাইন গপক গাইছ ইমান দীঘল লাইন চাওক লাইন পাতি আছোঁ আমি তো অভিয়াছলি আমি পাই গ'লোঁ এতিয়া আমি ভাত দিছে আমি পাতত ভাত দিছে ভাতটো লৈ ল'ম তাৰপিছত আমি খাম এইটো চাইছে নাই ইমান ধুনীয়াকৈ এইটো আমাৰ ভাত পাই গ'লোঁ আমি অভিয়াছলি আমি এতিয়া ভাতটো খাম আমি পাই গ'লোঁ তো চাওক ভাতটো চাওক ধুনীয়া দেখাইছে ধুনীয়া লাগিছে সভাপতি শ্ৰীযুত দীপেন ৰায় ডাঙৰীয়া তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে মই সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আদৰণি তথা চিনাকি পৰ্ব চলাই যাম বৰ্তমান সময়ত আমি স্থগিত ৰাখিছোঁ ইয়াৰ পিছত সাধাৰণতে মহিলা সমিতিৰ বিষয়ববীয়াসকলক এখন ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ঠিক আছে ইয়াৰ পিছতে সমবেত সংগীতৰ দলটিক আমি সমবেত সংগীত চাইছে না এইটো গীত গাই আছে নতুন গান এটা ওলাইছে এই গানটো আজি গাই আছে এইটো চালক ধুনীয়াকৈ গানটো গাই আছে ধুনীয়াকৈ এইটো চাওক ভাল লাগিছে চাবলৈ ইমান ধুনীয়াকৈ সজাই দিছে পাছপিনে বহি আছে Jubinder itu